নমস্কাৰ ফ্ৰেণ্ডছ। আজি আমি আলোচনা কৰিম জীৱনৰ নানা উৎসাহ উদ্দীপনা আৰু 7টা চক্ৰৰ বিষয়ে। আহক জানো আমি যে চক্ৰনো কি আৰু ইয়াক কেনেদৰে আমি জীৱনত সক্ৰিয় আৰু শক্তিশালী কৰি ৰাখিব পাৰোঁ। সকলোতকৈ আমি আগতে কম যে চক্ৰ বুলিনো ইয়াক কিয় কোৱা হয়। আমাৰ শৰীৰত ৭২,০০০ডাল নাড়ী থাকে, যিয়ে নেকি এটা নেটৱৰ্ক বা জালৰ নিচিনা গোটেই দেহতে বিয়পি থাকে। য'ত যি স্থানত এই নাড়ীবোৰ লগ লাগে তাতে এটা ত্ৰিকোণৰ দৰে হয়। আহক উদাহৰণ দিওঁ। যেনে ত্ৰিবেণী সংগমত 3টা নদী আহি, যেনে ধৰক গংগা, যমুনা আৰু সৰস্বতী আহি মিলিলে সেই ঠাইখিনিত এটা প্ৰকাণ্ড কোৰৰ দৰে হৈ পৰে আৰু চক্ৰৰ দৰে আকাৰত ঘূৰিব ধৰে। ঠিক তেনেদৰেই আমাৰ শৰীৰতো যি ঠাইত এই নাড়ীবোৰ লগ লাগে এনে ধৰণৰে কোৰ চক্ৰৰ দৰে হৈ পৰে। য'ত আমাৰ এই তেজ আৰু ৰাসায়নিক তত্ত্ববোৰ মিশ্ৰণ হৈ কমপ্লিট চাৰ্কুলেশ্যন বা চক্ৰৰ দৰে ঘূৰিব ধৰে। এনেতো আমাৰ শৰীৰত 250তকৈও অধিক মেজৰ আৰু মাইনৰ চক্ৰ থাকে। তাৰ ভিতৰত 114টা মুখ্য চক্ৰ থাকে। ইয়াতো 7টা মুখ্য চক্ৰ থাকে। এতিয়াতো আপুনি নিশ্চয় গম পালে যে ইয়াক চক্ৰ বুলিনো কিয় কোৱা হয়। যেনেদৰে এখন গাড়ী চলাবলৈ আমাক 4টা চকাৰ প্ৰয়োজন, ঠিক তেনেদৰেই আমাৰ জীৱনটোকো চলাই নিবৰ বাবে আমাৰ শৰীৰত এই 7টাৰ চক্ৰৰ প্ৰয়োজন। এনেতো গাড়ীখন বেয়া হোৱা মাত্ৰকে আমি ৰিপেয়াৰ কৰি লৈ গাড়ীখনৰ ভাৰসাম্য নিয়ন্ত্ৰণ কৰিব পাৰোঁ। ঠিক তেনেদৰে সেই 7টা চক্ৰ নিয়ন্ত্ৰণ কৰিব পাৰিলেহে আমাৰ দেহটো ভালদৰে আমি নিয়ন্ত্ৰণ কৰি ৰাখিব পাৰোঁ। এতিয়া আমি আলোচনা কৰিম জীৱনৰ প্ৰমুখ চক্ৰবোৰৰ বিষয়ে। জীৱনৰ প্ৰমুখ চক্ৰবোৰৰ বিষয়ে মূল ৰূপত আমাৰ শৰীৰত 7টা চক্ৰ থাকে। প্ৰথম মূলাধাৰ, যিয়ে নেকি আমাৰ গুহ্যদ্বাৰ আৰু জননেন্দ্ৰিয়ৰ ঠিক সোঁমাজত অৱস্থিত। দ্বিতীয়তে চেক্ৰেল চক্ৰ, যাক নেকি আমি সন্ধিস্থান বুলি কওঁ। এই চক্ৰটো অৱস্থিত আমাৰ জননেন্দ্ৰিয়ৰ আৰম্ভণিত। তৃতীয়তে হৈছে মণিপুৰ চক্ৰ বা নাভি চক্ৰ। এই চক্ৰটো নাভিৰ ঠিক 2 ইঞ্চি ওপৰত অৱস্থিত। 4 নম্বৰতে হৈছে হৃদয় চক্ৰ, যিয়ে নেকি হৃদয়ৰ মাজত থাকে। 5 নম্বৰতে হৈছে কণ্ঠ চক্ৰ। এই চক্ৰটোক প্ৰসূতি চক্ৰ বুলিও কোৱা হয়। এই চক্ৰটো আমাৰ কণ্ঠৰ মাজত অৱস্থিত। 6 নম্বৰতে হৈছে তৃতীয় চকু বা আজ্ঞা চক্ষু বা আজ্ঞা চক্ৰ। এই চক্ৰটো আমাৰ ভ্ৰূৰ 2টা ভ্ৰূৰ মাজত, কপালৰ ঠিক সোঁমাজত অৱস্থিত। 7 নম্বৰতে সহস্ৰহাৰ বা ক্ৰাউন চক্ৰ। এই চক্ৰটো আমাৰ মস্তিষ্কৰ ঠিক সোঁমাজত অৱস্থিত। এতিয়াতো আপুনি নিশ্চয় গম পালে যে আমাৰ চক্ৰ বুলি আমি আমাৰ শৰীৰত থকা এই 7টা চক্ৰক কি নামেৰে নামকৰণ কৰিছোঁ আৰু ইয়াক কিয় চক্ৰ বুলি কোৱা হয় আৰু ই ক'ত অৱস্থিত। এতিয়া কেনেদৰে এই 7টা চক্ৰ আমি জাগ্ৰত কৰিব পাৰোঁ এইটো জানিবৰ বাবে আমাৰ নেক্সট ভিডিঅ'টো ক্লিক কৰক। লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিয়ক, যাতে আমি এনেকুৱা ধৰণৰ ভিডিঅ'বোৰ আপোনাৰ আগত শ্বেয়াৰ কৰিব পাৰোঁ।